নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ আজি আকৌ নতুন এটা ভিডিঅ'লৈ। আজি আমি মেইনলি কথা পাতিম মোৰ ভাগৰ এছআই জাৰ্ণিটোৰ বিষয়ে। মই কেনেকৈ আৰম্ভ কৰিছিলোঁ, মই কেনেকৈ পঢ়িছিলোঁ, মই কি কৰিছিলোঁ গোটেই সময়খিনিত, মই টাইম মেনেজমেণ্ট কেনেকৈ কৰিছিলোঁ, মই নিজকে মটিভেটেড কেনেকৈ ৰাখিছিলোঁ, মই ফিজিকেলৰ বাবে কেনেকৈ প্ৰিপেৰেশ্যন চলাইছিলোঁ, সকলোখিনি কথা মই আজি আপোনালোকক ক'ম। যিহেতু আপোনালোকে সুধি আছিল, চ' ভাবিলোঁ মই এই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও যাতে আহি থকা এক্সামবোৰৰ বাবে উৎসাহ পায়। মই তাৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। তো ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ 2021 চনৰ জুলাই মাহৰ পৰা। তেতিয়ালৈকে আমাৰ মাষ্টাৰ্ছ ডিগ্ৰী শেষ হোৱা নাছিল। লকডাউনৰ বাবে সকলো ক্লাছ হওক, এক্সাম হওক, সকলো ঘৰৰ পৰা হৈ আছিল। তো লকডাউনত ঘৰত থাকোঁতে ফিল হৈছিল যে গভমেণ্ট জব এটা কিমান দৰকাৰী। চ' সেইবাবে মই এক্সামটোৰ বাবে প্ৰিপেৰেশ্যন কৰিব ষ্টাৰ্ট কৰিছিলোঁ যদিও মোৰ একো আইডিয়া নাছিল। প্ৰথম বুক আনিছিলোঁ আছাম ইয়াৰ বুকখন। চ' সেইখনকে পঢ়িব ষ্টাৰ্ট কৰিছিলোঁ, দিনে ৰাতিয়ে পঢ়িছিলোঁ। প্ৰায় দিনটোৰ 12-13 ঘণ্টা সেই বুকখনতে টাইম দিছিলোঁ, চাইছিলোঁ কি আছে কি নাই, বুজিব ট্ৰাই কৰিছিলোঁ। চ' প্ৰথম ষ্টাৰ্ট তাৰ পৰাই হৈছিল। তো প্ৰথম আৰম্ভণিতে একো তেনেকৈ পোৱা নাছিলোঁ যদিও মাত্ৰ কেৱল পঢ়িব ট্ৰাই কৰিছিলোঁ, যিমান পাৰোঁ পঢ়িছিলোঁ। যিহেতু জুলাই মাহ আছিল, যথেষ্ট গৰম আছিল আৰু মোৰ যোনটো ৰুম আছিল সেইটো যথেষ্ট গৰম আছিল, কিন্তু হ'লেও ৰুমটোত সোমাই পিনি পঢ়িছিলোঁ, দিনটো পঢ়িছিলোঁ। ৰাতিপুৱা শুই উঠিয়ে মেথছ কৰিছিলোঁ, প্ৰায় 2-3 ঘণ্টা যিমান পাৰোঁ মেথছৰ বেছিক্সখিনি শিকিব ট্ৰাই কৰিছিলোঁ। তেতিয়ালৈকে মেথছৰ মোৰ একদম নলেজ নাছিল, কিন্তু টাইম দিছিলোঁ মেথছত। আৰম্ভ কৰিছিলোঁ মেথছ শিকিব, নতুনকৈ ইউটিউব ভিডিঅ'ৰ পৰা বেছিক কোৰ্চ ষ্টাৰ্ট কৰিছিলোঁ। আৰু তাৰপিছত লুচেণ্টখন আনি লৈছিলোঁ, লুচেণ্টখনো পঢ়িব ট্ৰাই কৰিছিলোঁ। যিমান পাৰোঁ মুঠতে পঢ়াত টাইম দিব ট্ৰাই কৰিছিলোঁ। যিহেতু একদম প্ৰথম চাত মই একো ৰিজাল্টৰ কথা ভবা নাছিলোঁ, মাত্ৰ পঢ়িব লাগে পঢ়ি গৈছিলোঁ, কিবা এটা শিকিবৰ বাবে পঢ়িছিলোঁ। যিহেতু মোৰ একদম জিকেৰ নলেজ নাছিল, একদম মেথছৰ নলেজ নাছিল, সকলো ফালৰ পৰা একদম আছিলোঁ, কিন্তু নিজক টাইম দিছিলোঁ। মাত্ৰ শিকিবৰ কাৰণে প্ৰথম সময়ছোৱা পঢ়িছিলোঁ। কিবা এটা এক্সাম পাছ কৰিম বুলি বা কিবা এটা জব পাম বুলি একদম পঢ়া নাছিলোঁ। প্ৰথম 2 মাহ প্ৰায় তেনেকৈয়ে গুচি গৈছিল। চ' প্ৰথম সময়ছোৱা কেৱল পঢ়াতে টাইম দিব পাৰিছিলোঁ। আছিল যে এক্সাম আছে, মই এক্সামৰ কাৰণে পঢ়িব লাগিব, পাছ কৰিব লাগিব, মাত্ৰ নিজক টাইম দিছিলোঁ। যিমান সেনেকৈ লাহে লাহে বেছিক্সটো বনাব ট্ৰাই কৰিছিলোঁ। প্ৰায় 2 মাহমান মই তেনেকৈয়ে কটাইছিলোঁ, একো প্লেন নাছিল, মাত্ৰ পঢ়িছিলোঁ। পাছত লাহে লাহে যেতিয়া অলপ বুজি পোৱা হৈছিলোঁ, তেতিয়া মই এখন প্লেন বনাব ট্ৰাই কৰিছিলোঁ যে কেনেকৈ কি কৰিম। আৰু জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা মই এছআই এক্সামৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। প্ৰায় জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মই এক্সামৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ। আৰু গোটেই সময়ছোৱাত মই ৰেগুলাৰ পঢ়িব ট্ৰাই কৰিছিলোঁ। মিনিমাম 6 to 7 আৱাৰ্ছ মই টাইম দিছিলোঁৱে। যিহেতু মই ডেইলি ৰুটিন মেইনটেইন কৰিছিলোঁ, চ' মই ডেইলি কিমান ঘণ্টা পঢ়িছিলোঁ আৰু কি পঢ়িছিলোঁ মই সকলোখিনি লিখি ৰাখোঁ। চ' মই জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত মই মাত্ৰ 3 দিন পঢ়া নাছিলোঁ। ফেব্ৰুৱাৰী মাহত 12, 13, 14 মই 3 দিন পঢ়া নাছিলোঁ। বাকী গোটেইকেইদিন মই পঢ়িব ট্ৰাই কৰিছোঁ। আৰু অক্টোবৰ 1 তাৰিখৰ পৰা মই ষ্টেট গভৰ্ণমেণ্টৰ জবসমূহৰ বাবে এটা কোচিং ইনষ্টিটিউট জইন কৰিছিলোঁ গুৱাহাটীতে। চ' সেইটোও কৰি আছিলোঁ, লগতে মই নিজেও প্ৰিপেৰেশ্যন চলাই আছিলোঁ। তাৰ পৰাও যথেষ্ট হেল্প হৈছিল। আৰু মই নিজে ইউটিউবৰ পৰা হওক বা বেলেগ চ'ৰ্চসমূহৰ পৰা হওক যিমান পাৰোঁ পঢ়িব ট্ৰাই কৰিছিলোঁ। আৰু মেক্সিমাম টাইম মই পঢ়াতে দিছিলোঁ। যিহেতু মই বেলেগ একো জব কৰি থকা নাছিলোঁ, মই সম্পূৰ্ণ টাইম মই এক্সাম প্ৰিপেৰেশ্যনতে দিব পাৰিছিলোঁ। চ' এইটো এডভান্টেজো হৈছিল যে মই নিজৰ ফুল টাইম মই এক্সাম প্ৰিপেৰেশ্যনটোত দিব পাৰিছিলোঁ আৰু হেল্পো হৈছিল। আৰু আমাৰ এছআই এক্সাম আছিল এপ্ৰিল মাহৰ 24 তাৰিখে। চ' 24 তাৰিখে এছআইৰ এক্সাম দিছিলোঁ। আৰু দি পিনি মই যিহেতু মই তেতিয়ালৈকে গুৱাহাটীতে আছিলোঁ, আৰু এপ্ৰিলৰ 26 তাৰিখে মই গুৱাহাটীৰ পৰা শ্বিফ্ট কৰিছিলোঁ বৰপেটা। চ' মই যিখিনি ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ প্ৰায় বৰপেটাত কৰিছিলোঁ। বৰপেটাৰ ৰুমৰ মুখৰ আগত এখন সৰু ফিল্ড আছিল, মই তাতে সদায় প্ৰেক্টিছ কৰিছিলোঁ, নহ'লে ৰাস্তাত দৌৰিছিলোঁ বৰপেটাতে। আৰু ওচৰতে এটা জিম আছিল, প্ৰায় 300-400 মিটাৰ ডিষ্টেঞ্চতে এটা জিম আছিল। মই জিমটো জইন কৰিছিলোঁ। যিহেতু সেই ছিজনটোত বহুত বৰষুণ দি আছিল, প্ৰায় বাহিৰত প্ৰেক্টিছ কৰিব পৰা নগৈছিল, সেইবাবে মই জিমটো জইন কৰি লৈছিলোঁ যাতে নিজৰ ফিটনেছটো মেইনটেইন কৰি ৰাখিব পাৰোঁ। তেতিয়ালৈকে একো ৰিজাল্ট যিহেতু ডিক্লেয়াৰ হোৱা নাছিল। চ' সেই সময়খিনিত মানে প্ৰথম সময়ছোৱাত মই জিমতে টাইম স্পেণ্ড কৰিছিলোঁ, ট্ৰেডমিলত ৰানিং কৰিছিলোঁ, বাকী কাৰ্ডিঅ'বোৰ তাতে জিমতে কৰি আছিলোঁ। বাহিৰত তেনেকৈ মই প্ৰেক্টিছ কৰাই নাছিলোঁ। যদি বতৰ ভাল হয় কেতিয়াবা তেন্তে মৰ্ণিঙত মই ৰানিং কৰিছিলোঁ, আৰু যদি কেতিয়াবা টাইম পাওঁ ইভিনিঙত মই এনেকৈ এক্সাৰচাইজ কৰিব ট্ৰাই কৰিছিলোঁ। যেতিয়া মই ফিজিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, তো মাজতে মোৰ বেমাৰো হৈছিল, সেইবাবে মই বহুত দিন প্ৰিপেৰেশ্যন একদম বন্ধও কৰিবলগীয়া হৈছিল। প্ৰায় 10-15 দিন মই বন্ধ কৰিছিলোঁ। তাৰপিছত যিহেতু জুনৰ 14 তাৰিখে ৰিজাল্ট দিছিল আৰু কৈছিল যে আমাৰ 20 তাৰিখৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব। চ' মই লগালগ বৰপেটাৰ পৰা নেক্সট ডে অৰ্থাৎ 15 তাৰিখে মই ঘৰলৈ আহিছিলোঁ। ঘৰৰ ওচৰতে এখন ভাল ডাঙৰ ফিল্ডো আছিল। চ' ভাগ্যও আছিল, বৰষুণৰ বাবে আমাৰ ফিজিকেলটো পিছুৱাই গৈছিল, আৰু মোৰ ফিজিকেল পৰিছিল 29 জুনত। চ' আমি এইকেইদিন টাইম পাই গৈছিলোঁ, আৰু এইকেইদিনতে যথেষ্ট প্ৰেক্টিছ কৰা হৈছিল। ৰাতিপুৱা প্ৰথম কেইদিনটো মৰ্ণিং ইভিনিং দুইবেলা প্ৰেক্টিছ কৰা হৈছিল। মৰ্ণিঙত 5:30ত যাওঁ, 5:30ত গৈ পিনি 8-9 বজাত আহি উভতান হওঁ, আৰু ইভিনিঙত আকৌ 3টামান বজাত যাওঁ, আকৌ
3টামান বজাৰ পৰা 5টামান বজালৈকে সকলোখিনি প্ৰেক্টিছ কৰোঁ, অৰ্থাৎ দিনটোত দুবাৰকৈ দৌৰিছিলোঁ। তাৰপিছত লাহেকৈ যেতিয়া গম পালোঁ যে পষ্টপ'ন কৰি দিছিল ফিজিকেলৰ ডেটটো, চ' আমি প্ৰেক্টিছটো মৰ্ণিঙত অলপ লেটকৈ ষ্টাৰ্ট কৰিছিলোঁ। প্ৰায় আমি 9টামান বজাত দৌৰিব যাওঁ, যিহেতু আমাক তাত ৰ'দতো দৌৰিবলগীয়া হ'ব পাৰে। চ' আমি ৰ'দত দৌৰা প্ৰেক্টিছ কৰিছিলোঁ। 9টা বজাৰ পৰা 8টা বজামানত দৌৰিব যাওঁ। 9টামান বজাৰ পৰা ধৰক আমি দৌৰিবলৈ আৰম্ভ কৰোঁ। তাত আমি ট্ৰেক বনাই লৈছিলোঁ 200 মিটাৰৰ। চ' তাৰপিছত জাম্পৰ প্ৰেক্টিছ কৰিছিলোঁ। জাম্প বেছি প্ৰেক্টিছ কৰা নাছিলোঁ, যিহেতু জাম্প মাৰিলে ইনজিয়ৰ্ড হোৱাৰ চান্স থাকে, সেইকাৰণে জাম্প বেছি প্ৰেক্টিছ কৰা নাছিলোঁ। জাম্প দৌৰাৰ পাছত 5 বাই ট্ৰাই কৰিছিলোঁ। সেই জাম্পখিনি মৰা শেষ হোৱাৰ পিছত আমি অকণমান দেৰি ৰেষ্ট লৈ আহি গৈছিলোঁ আৰু দিনটো বেলেগ প্ৰেক্টিছ কৰা নাছিলোঁ। তেনেকৈ লাষ্টৰ কেইদিন কোনো প্ৰেক্টিছ কৰা নাছিলোঁ। 26 বডিটো ফুল ৰেষ্ট দিছিলোঁ। যিহেতু মোৰ 29ত ফিজিকেল আছিল, চ' মই 27ত মই গুৱাহাটী গৈছিলোঁ। 27ত গৈ 28ত মই গুৱাহাটীত থাকি পিনি 29ত ফিজিকেল দিব আহিছিলোঁ। যিহেতু ফিজিকেলৰ কেইদিনাও আমাৰ যথেষ্ট বতৰ বেয়া আছিল। আমি যেতিয়া দৌৰিব পাইছিলোঁ, আমি বৰষুণত দৌৰিব পাইছিলোঁ, বোকাও হৈ গৈছিল। সেনেকৈ আমাৰ দৌৰা হৈ গৈছিল, চব ঠিকে ঠাকে পাৰ হৈ গৈছিল। পাছো কৰিছিলোঁ, ভালকৈ পাছ কৰিছিলোঁ। যিমানখিনি কষ্ট কৰিছিলোঁ তাৰ ফলো পাইছিলোঁ। তো ইমানেই আছিল মোৰ জাৰ্ণিটো আৰম্ভৰ পৰা শেষলৈকে মই কেনেকৈ কৰি আছিলোঁ। তো এতিয়া বহুতে মোক সুধি থকা আন এটা প্ৰশ্ন হ'ল যে মই কেনেকৈ পঢ়িছিলোঁ। পঢ়িবৰ বাবে মই ফিক্স কিবা এটা মেথড ব্যৱহাৰ কৰা নাছিলোঁ। মই যেনেকৈ কমফৰ্টেবল হৈছিলোঁ মই ঠিক তেনেকৈ পঢ়িব ট্ৰাই কৰিছিলোঁ। বুক ষ্টাডিৰ ওপৰত বহুত গুৰুত্ব দিছিলোঁ। আৰু যেতিয়া নোটছ বনাওঁ, যিকোনো এটা টপিকছৰ ওপৰত নোট বনাওঁতে মই সদায় বেলেগ বেলেগ চ'ৰ্চৰ পৰা ডাটাসমূহ কালেক্ট কৰিব ট্ৰাই কৰিছিলোঁ। এটা অনলাইন হওক, বুকছ হওক, সেনেকৈ মই 2-3টা চ'ৰ্চৰ পৰা ডাটা কালেক্ট কৰোঁ, যাতে যি পইণ্ট থাকে মই সকলোখিনি কভাৰ কৰিব পাৰোঁ। যিহেতু এটা চ'ৰ্চত সকলোখিনি ডাটা নাথাকিব পাৰে, সেইকাৰণে মই 2 বা 3টা চ'ৰ্চৰ পৰা ডাটাসমূহ কালেক্ট কৰিব ট্ৰাই কৰোঁ। যেতিয়া বুক ষ্টাডি কৰোঁ, বুকছত যিবোৰ ইম্পৰ্টেণ্ট লাইন থাকে আৰু যোনবোৰ ইম্পৰ্টেণ্ট ফেক্ট থাকে, মই সেইবোৰ সদায় হাইলাইটাৰে মাৰ্ক কৰি যাওঁ, যাতে পাছত যেতিয়া মই বুকখন ষ্টাডি কৰোঁ, যাতে মই ইম্পৰ্টেণ্ট পইণ্টবোৰ বিচাৰিব প্ৰব্লেম নহয়। সেইবাবে মই সদায় হাইলাইটাৰ ইউজ কৰিছিলোঁ। যিমান পাৰোঁ MCQ কালেক্ট কৰিব ট্ৰাই কৰিছিলোঁ। MCQবোৰ কালেক্ট কৰি মই নিজৰ বহীত লিখি ৰাখিছিলোঁ আৰু সেইবোৰ বাৰে বাৰে পঢ়িছিলোঁ। মই যেতিয়াই ফ্ৰী থাকোঁ সেইখিনি পঢ়োঁ। সেনেকৈ মেক্সিমাম ট্ৰাই কৰোঁ। আৰু যেতিয়া MCQবোৰ কালেক্ট কৰোঁ, তাৰ যেতিয়া আনচাৰবোৰ লিখোঁ, তাৰ যোনবোৰ এডিশ্যনেল ইনফৰমেশ্যন থাকে সেইবোৰো মই লিখি ৰাখিছিলোঁ, যাতে মোৰ পাছত যেতিয়া মই সেই কুৱেশ্যন MCQখিনি পঢ়োঁ, যাতে মোৰ সেই এডিশ্যনেল ইনফৰমেশ্যনখিনিও মনত ৰৈ যায়। চ' সেই তেনেকৈ এডিশ্যনেল ইনফৰমেশ্যনখিনি লিখি ৰখাৰ বাবে মোৰ যথেষ্ট হেল্পফুল হৈছিল পঢ়াত। আৰু ওপৰত পঢ়ি থাকোঁতে যোনবোৰ ইম্পৰ্টেণ্ট ফেক্ট পাওঁ, যোনবোৰ ডাটা পাওঁ, সেইবোৰ যিহেতু কেতিয়াবা বহুতখিনি ডাটা হৈ যায় আৰু যোনবোৰ আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি মই ষ্টিকি নোটত লিখি পিনি মোৰ পঢ়া টেবুলৰ আগত মাৰি ৰাখোঁ, যাতে সেইখিনি পাছত মই চকুৰ আগত থাকিলে যাতে মোৰ বাৰে বাৰে দেখি ৰিভিজন হয়। আৰু মই যোনটো টপিক পঢ়ি আছোঁ, যদি সেইটো টপিক বহুত ইম্পৰ্টেণ্ট হয়, তেন্তে মই সেইটো সদায় তাৰ যদি কিবা ফটো মাৰি মোবাইলৰ ৱালপেপাৰত ৰাখিব ট্ৰাই কৰিছিলোঁ। যেনেকৈ কাণ্ট্ৰি কেপিটেল কাৰেঞ্চিৰ টপিকটো মই সদায় মোৰ ৱালপেপাৰত ৰাখিছিলোঁ, যাতে মোৰ সদায় দেখি সেইখিনি মনত ৰয়। আৰু ঠিক তেনেদৰে মনত ৰৈছিলোঁ। আৰু তাৰ কুৱেশ্যন এক্সামত অহা দেখাও গৈছিল। ADR তাৰ পৰা কুৱেশ্যনো আহিছিল, সেইটোৰ পৰা মোৰ বহুত হেল্প হৈছিল। যিহেতু কাণ্ট্ৰি কেপিটেল কাৰেঞ্চিখিনি যদি মই সদায় মুখস্থ কৰিব যাওঁ, বহুত টাইমো লাগিব। ইমান টাইম কনজিউম কৰাত থাকি মই তেনেকৈ সদায় চকুৰ আগত ৰাখিছিলোঁ, যাতে সদায় চাই পিনি মোৰ মনত ৰৈ যায়। আৰু মই হোৱাইট বৰ্ড ইউজ কৰিছিলোঁ মুখস্থ কৰিবৰ বাবে, বা ইম্পৰ্টেণ্ট কিবা থাকিলে মই লিখিবৰ আগত ৰাখি পিনি মই তাত লিখি ৰাখিছিলোঁ হোৱাইট বৰ্ডখনত। আৰু যদি মোৰ মেথছ কিবা ধৰক ৰিভিজন কৰিব থাকে, মই হোৱাইট বৰ্ডখনতো কৰিব পাৰিছিলোঁ। চ' হোৱাইট বৰ্ডখনো বহুত হেল্প হৈছিল। ইয়াৰ উপৰিও মই গুৰুত্ব দিছিলোঁ পেপাৰ এনালাইচিছত। যোনখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন থাকে সেইখিনি মই সদায় চাব ট্ৰাই কৰিছিলোঁ। পেপাৰখিনি মই চাওঁ, পেপাৰখিনিত কি টপিক্সৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছে, আৰু সেই টপিক্সখিনি মই লিখি ৰাখিছিলোঁ। আৰু APSC পেপাৰখিনিৰ ওপৰত মই বিশেষকৈ গুৰুত্ব দিছিলোঁ, কাৰণ তেওঁলোকৰ কুৱেশ্যন পেপাৰৰ ষ্টেণ্ডাৰ্ডটো যথেষ্ট ভাল থাকে। চ' সেইবাবে মই তেওঁলোকৰ পেপাৰখিনি ফ'ল' যথেষ্ট কৰিছিলোঁ। আৰু মই ইম্পৰ্টেণ্ট টপিকখিনি তাৰ পৰাও লিখি ৰাখোঁ। আৰু সেই টপিকখিনি লৈ পিনি মই সদায় সেই টপিকখিনিৰ ওপৰত নোটছ বনাব ট্ৰাই কৰিছিলোঁ, যাতে মোৰ হেল্প হয় পাছত। আৰু যোনখিনি MCQ থাকে বা কুৱেশ্যনখিনি থাকে তেওঁলোকৰ, সেইখিনিও মই লিখি ৰাখিছিলোঁ বেলেগকৈ। চ' MCQৰ বাবে মই বেলেগকৈ নোটবুক লৈছিলোঁ, আৰু ছাবজেক্টিভৰ কাৰণে বেলেগ নোট লৈছিলোঁ। চ' সেনেকৈও হেল্প হৈছিল এক্সামৰ টাইমত পঢ়াৰ বাবে। চ' মই ভাবোঁ পেপাৰ এনালিচিছটো এটা বহুত ভাল মেথড হয় টপিক্সবোৰ পঢ়িবৰ বাবে। চ' আপোনালোকেও সেইটো পঢ়িব পাৰে, আৰু তাৰ পৰা যি টপিক্স ওলায় সেই টপিক্সসমূহৰ ওপৰত নোটছ বনাই ৰাখিব পাৰে। আপোনালোকৰ যথেষ্ট হেল্প হ'ব। আৰু ৰিচেণ্ট পেপাৰসমূহ যদি আপোনালোকে ছল্ভ কৰে, তো কাৰেণ্ট এফেয়াৰ্ছত কি টপিক চলি আছে, তো সেইখিনিৰ ওপৰতো আপোনালোকে যথেষ্ট জ্ঞান হ'ব। চ' এক্সাম দিয়াৰ আগত আপোনালোকে পেপাৰ এনালাইচিছ কৰিব ট্ৰাই কৰক। আৰু পেপাৰ